বটৰবাৰ কটগুৰি পঞ্চায়তত ৫ শতাধিক কংগ্ৰেছ নেতা কৰ্মী দল ত্যাগ কৰি AIFUDFত আনুষ্ঠানিকভাৱে যোগদান। নগাঁও জিলাৰ ৮৪ নং বটৰবাৰ সমষ্টি কটগুৰি পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰীত আজি নিশা AIUDFৰ এখন যোগদান সভা অনুষ্ঠিত হৈ যায়। এই ইউএফডিৰ নগাঁও সমিতিৰ সভাপতি বদৰ জোহা চৌধুৰী উপস্থিতিত আৰু ব্ৰতদবা সমষ্টিৰ সমিতিৰ সভাপতি আব্দুল কাছেমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত যুৱ নেতা আবু হানিফৰ নেতৃত্বত কটগুৰি পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰায় ৫ শতাধিক কংগ্ৰেছ নেতা কৰ্মী দলৰ ত্যাগ কৰি AIUFDFত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান সভাখনত সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি মৌলানা মুজামুল হুছেইন, উপসভাপতি ফকৰুদ্দিন, সম্পাদক ফয়জুল হক, কাৰ্যালয় সম্পাদক মতিবুৰ ৰহমান, টুকটুকি গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হক আৰু আমলখি গাঁও পঞ্চায়তৰ সভাপতি শ্বেখ নুৰুল্লাহকে আদি কৰি AIUDFৰ প্ৰায় সহস্ৰাধিক সমৰ্থক উপস্থিত আছিল। আজি কটগুৰি পঞ্চায়তত আমাৰ দলৰ এটা সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাত প্ৰাক্তন কংগ্ৰেছ কৰ্মী আবু হানিফাৰ নেতৃত্বত প্ৰায় ৫ শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে। আমি কেইদিনমান আগতো এই পঞ্চায়তত আৰু এটা যোগদান পৰ্ব হৈ গৈছে, আপোনালোকে জানে। ইয়াৰ দ্বাৰা মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ দলত বিভিন্ন দলৰ পৰা আহি পেলাই আমাৰ দলত যোগদান কৰি আছে আৰু বহুত মানুহে যোগাযোগ কৰি আছে। আমাৰ দলৰ বটৰদবা সমষ্টিত আগতেও ভেটি বহুত মজবুত আছিল। যোৱাবাৰ আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰাৰ কাৰণে এই সমষ্টিটো কংগ্ৰেছক এৰি দিছিলোঁ, নহ'লে হয়তো আমাৰ মনোনীত প্ৰাৰ্থী এই সমষ্টিৰ পৰা বিজয়ী হ'লহেঁতেন। আজি বিভিন্ন দলে AIUDFৰ যিটো গ্ৰহণযোগ্যতা বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত AIUDF দলৰ যে বিকল্প নাই, লাঞ্ছিত বঞ্চিত জনগণৰ স্বাৰ্থত মৌলানা বদিন আজমল সাহেবৰ নেতৃত্বত এই দলটোৱে যে এই মানুহখিনিক নেতৃত্ব দিব পাৰিব, তেওঁলোকৰ সমস্যালৈ যুঁজ দিব পাৰিব, এইটো মানুহে বুজি পাইছে। গতিকে আজি শ শ মানুহ আহি আমাৰ দলত যোগদান কৰি আছে। কংগ্ৰেছত যোগদান দিয়াৰ এটাই উদ্দেশ্য, ভাৰতবৰ্ষত যিগৰাকী নেত্ৰী আজি নেতৃত্ব লৈছে, বাইদেউ মমতা বেনাৰ্জী, তেখেতে পশ্চিমবংগত 25 বছৰ শাসনকালত যিবিলাক দুখীয়া মানুহৰ মাটি অকুপাই কৰিছিল, বেদখল কৰিছিল, সেই দুখীয়া মানুহৰ কাৰণে আগবাঢ়ি গৈ তেখেতে পশ্চিমবংগৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুক আঁতৰাই তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে আৰু 15 বছৰ কাল তেখেতে এটা সুদক্ষ মুখ্যমন্ত্ৰী হিচাপে নেতৃত্ব দি আহি থকাৰ কাৰণেই আজি অসমতো তৃণমূল কংগ্ৰেছৰ এটা শক্তিশালী ৰূপত আমি এই দল সংগঠন কৰি আমি মজবুত হিচাপে আগবাঢ়ি গৈ দলৰ চৰকাৰ কৰাৰ এটা সৎ উদ্দেশ্য লৈ এই দলত যোগদান কৰিছোঁ। ব্লক কমিটিৰ দায়িত্ব দিছে, ব্লক সভাপতি হিচাপে মোক দায়িত্ব দিছে। গতিকে যোৱা মাহৰ ৩ তাৰিখত টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, নিউজ আছাম 8।